Hello guys. So last video মই আপোনালোকক এই যে স্পিকাৰটো আছিল এইটো আমি ডাইৰেক্ট AC কাৰেন্টৰ লগত লগাই আমি এক্সপেৰিমেন্ট কৰিছিলো যে কি হ'ব আৰু তাৰ পিছত ইয়াত এটা ধামাকা হৈছিল এখন ব্লাস্ট হৈ গৈছিল তো যি কি নহওক এইটো ভিডিওত আপোনালোকে দেখিবলৈ পাব যে এই স্পিকাৰৰ ভিতৰত থাকে কি কি সব আমি দেখিবলৈ পাইছো বহুত সিম্পলি এখন পৰ্দা আছে এটা স্পিকাৰ আছে আৰু ভিতৰত কিবা কিবি আছে তো কি আছে আপোনালোকক এইখিনি মই দেখুৱাবলৈ ট্ৰাই কৰিম মানে অৰ্থাৎ এই স্পিকাৰটো মই অপাৰেশন কৰিম আপোনালোকক এটা পাৰ্টস দেখুৱাম কি আছে আৰু লগতে আপোনালোকক এইখিনিও জনাবলৈ ট্ৰাই কৰিম যে ই কাম কেনেকৈ কৰে ই সাউন্ড কেনেকৈ প্ৰডিউস কৰে তো বলক আমি প্ৰথমতে অপাৰেশনটো স্টাৰ্ট কৰো চাওক পৰ্দাটো প্ৰথমতে এইটো খুলি লও ইয়াত কি আছে প্ৰথমতে আপোনালোকে এনেকুৱা এখন আৰু যিমান স্পিকাৰ আছে প্ৰতিটি স্পিকাৰে সেম প্ৰিন্সিপল সেম বস্তু লগোৱা থাকে হয়তো যদি কিছুমান ডাঙৰ বা এক্সপেন্সিভ স্পিকাৰ হয় এই ইয়াৰ কোৱালিটি ভাল হ'ব কোয়েলৰ কোৱালিটি ইয়াতে কোয়েল থাকে মই দেখাম বাৰু যিমান স্পিকাৰ আছে সেম একে ম্যাগনেট থাকিব এনেকুৱা পৰ্দা থাকিব কোয়েল থাকিব বাস ইখিনিয়ে তো এখন থোৱাৰ পিছত ইয়াতে এতিয়া এই পৰ্দাখন এখন পেপাৰৰ পৰ্দা হয় পৰ্দাখন ইয়াত সবটা কোয়েল লগোৱা আছে ইয়াতে এনেকুৱা সৰু কোয়েল থাকে এই স্পিকাৰত and পৰ্দা এনেকুৱা এখন and ভিতৰৰ এখন পৰ্দা এনেকুৱা এখন কিবা জালি জালি পৰ্দা এখন and ম্যাগনেট বাস ইখিনিয়ে বস্তু আপোনালোকে দেখিবলৈ পায় এটা স্পিকাৰৰ ভিতৰত তো এতিয়া বলক আমি জানি লও ই কাম কেনেকৈ কৰে অতি সিম্পল ভাষাত মই আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম সব শব্দ বা সাউন্ডটো কি ই ভাইব্ৰেশনৰ দ্বাৰা প্ৰডিউস হয় মানে যিকোনো ধৰণৰ বস্তু এটা যে আমি যে কথা কৈ আছো কেনেকৈ কথাবৰ আউটপুটটো আহি আছে ভাইব্ৰেশনৰ দ্বাৰা অৰ্থাৎ ইয়াতে আমাৰ ভাইব্ৰেশন লাগে ভাইব্ৰেশন হলে সাউন্ড আহি যাব তো ইয়াতেও সেম কাম কৰা হয় বেলেগ বেলেগ ফ্ৰিকুৱেন্সিত ভাইব্ৰেশন প্ৰডিউস কৰা হয় এই কোয়েলৰ দ্বাৰা অৰ্থাৎ আমি সকলোৱে জানো সৰুতে পঢ়ি আহিছো যে এই কোয়েল এটাত যদি আমি ইলেক্ট্ৰিসিটি দিও তাতে ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় সো ইয়াতে অলৰেডি এটা ম্যাগনেট আছে তো ইয়াতে যদি আমি আকৌ নতুন বেলেগ বেলেগ ফ্ৰিকুৱেন্সিত যদি আমি ইয়াতে ম্যাগনেটিক ফিল্ড ইয়াতে যদি আমি প্ৰডিউস কৰিব পাৰো তো কি হ'ব ইয়াতে নৰ্থ পোল সাউথ পোল থাকে ইয়াতেও আছে সো এই কোয়েলটো ইয়াতে এনেকে থাকে তো এতিয়া আমি যেতিয়া বেলেগ বেলেগ ফ্ৰিকুৱেন্সিত ইয়াতে আমি ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিম হেতু কেনেকৈ কৰা হয় আমাৰ যে সিস্টেম থাকে সেই সিস্টেমৰ দ্বাৰা বেলেগ বেলেগ ফ্ৰিকুৱেন্সিত ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰা হয় তো সেম সেই ম্যাগনেটিক ফিল্ড এতিয়া বাৰে বাৰে ইয়াতে ভাইব্ৰেশন কৰিব চাওক ইয়াতে নৰ্থ পোল সাউথ পোলৰ ইফেক্ট এই যে আমাৰ কোয়েল বক্সটো আছে এটো বাৰে বাৰে এনেকে ভাইব্ৰেশন কৰিব এই ভাইব্ৰেশন কৰাৰ ফলতে এই চাওক এই যে আমাৰ পেপাৰখন আছে এইখনো ভাইব্ৰেশন কৰিব ধৰিব আৰু তাৰ ফলতে ইয়াতে আমাৰ সাউন্ড প্ৰডিউস হয় সো ইমানেই সিম্পল তো এই আছিল এটা সৰু ভিডিও তো আপোনালোকক মই বুজাবলৈ ট্ৰাই কৰিলো যে স্পিকাৰ এটা কেনেকৈ কাম কৰে সো কেনেকুৱা লাগিছে ভিডিওটো মোক কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল পাইছে আৰু এনেকুৱা ধৰণৰ এক্সপেৰিমেন্টাল আৰু আন্ডাৰষ্টেণ্ডিং ভিডিও যদি আপোনালোকে চাই থাকিব বিচাৰে অসমীয়াতে তেনেহলে এই এছএমএছ এক্সপেৰিমেন্ট চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈ ইমানে লগ পাইছো এটা নতুন এক্সপেৰিমেন্টাল বা আন্ডাৰষ্টেণ্ডিং সায়েন্স এক্সপেৰিমেন্ট ভিডিওৰ সৈতে